So কেইদিনমান আগতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুটমেণ্টৰ কথা ওলাইছিলে বহুতে চাকৰি পাইছে ভাল লাগিছে কিছুমানে বহুত কষ্ট দুখীয়া পৰিয়ালৰ পৰা চাকৰি পাইছে আৰু তাৰে মাজতে কিছুমানে আকৌ চাকৰি পাইছে কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰা বা এনেকৈ গ্ৰেজুৱেশ্যন কৰা যিটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি পাইছে গতিকে মোৰ তেওঁলোকৰ মই এটা চিন্তা হয় যে গভৰ্ণমেণ্ট চাকৰি যেতিয়া তেওঁলোকে কৰিবলৈ যাব তেওঁলোকে ইমান কোৱালিফাইড হোৱাৰ পিছত তেওঁলোকে যেতিয়া ফ'ৰ্থ গ্ৰেডৰ সাধাৰণতে কি কাম কৰিব দিব তেওঁলোকক মষ্ট প্ৰবলি ফাইল আনা বা চাহ এটা দিয়াৰ ব্যৱস্থা কৰিব চ' এই চাহ এটা দিয়াৰ সময়ত তেওঁলোকৰ কেনেকুৱা লাগিব চাহ এটা দিব পাৰিব জানো বা এনেকৈ ফাইল এটা আনিব দিলে যেতিয়া গম পাব বেলেগ এখন চকীত কোনোবা এজন আণ্ডাৰ গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কোনোবা এজনে চাকৰি কৰি আছে তেওঁ অৰ্ডাৰ দিছে মোৰ কাৰণে ফাইলটো উলিয়া বুলি তো তেওঁৰ কেনেকুৱা ফ্ৰাষ্ট্ৰেশ্যন বহিব আল্টিমেটলি কি হ'ব অৰাজকতা সৃষ্টি হ'ব যেন মই পাওঁ মানে গভৰ্ণমেণ্ট অফিচবিলাকত যি ছিষ্টেমত এইটো ৰিক্ৰুটমেণ্ট চলি আছে আৰু মোৰ আৰু এটা মই ভাবিছোঁ কথা যে যদি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকত প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ পৰা কিছুমান এমপ্লয়ী লৈ যোৱা যায় ফৰ এক্সাম্পল আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ যদি বা 3 years 5 years এক্সপিৰিয়েঞ্চ থকা কোনোবা প্ৰাইভেট এমপ্লয়ীবিলাকক যদি এনেকৈ ৰিক্ৰুটমেণ্ট দিয়া যায় তেতিয়া হয়তো গভৰ্ণমেণ্টৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে সেইবিলাকৰ কাম কাজ ভাল হ'ব কিয়নো প্ৰাইভেটত কাম কৰা এমপ্লয়ীবিলাকৰ এটা কি আছে এটিটিউড কাম কৰা খুব ভাল এটিটিউড এটা আছে তেওঁলোকে খুব ডিচিপ্লিনটো ভালকৈ জানে ডিচিপ্লিন কেনেকৈ কৰিব লাগে কেনেকৈ কাম কৰিব লাগে গতিকে হয়তো আমাৰ দেশখন বহুত ওপৰলৈ গুচি যাব যদি এনেকৈ ব্যৱস্থা কৰা যায় বাকী যিবিলাক নতুন ফ্ৰেছ যিবিলাক কোৰ্চ কৰি আছে একাডেমিক কেৰিয়াৰ কমপ্লিট কৰি পেলাই সোমাইছে তেওঁলোকক প্ৰাইভেটত সোমাওক তেওঁলোকক ট্ৰেইন আপ কৰক কৰি পেলাই আকৌ নেক্সট পিছত তেওঁলোক 4-5 বছৰ হৈ যোৱাৰ পিছত আকৌ গভৰ্ণমেণ্টত তেওঁলোকৰ কাৰণে ৰিক্ৰুটমেণ্টৰ ব্যৱস্থা কৰিব লাগে আৰু চিন্তা কৰি চাবচোন কথাটো এনেকুৱা হ'লে ভাল হ'বনে নহয়